আজি তেওঁ ভাবিছে যে মই অৰুণোদয় দি মই গোটেই মহিলাখিনি মোৰ গ্ৰুপৰ এই যিমান সব মানে মহিলাই অৰুণোদয় পাইছে না কোনো ভোট নিদিয়ে চাওক তাতেতো লাখো লাখ মহিলা আছে জুবিন অনুৰাগী মানুহটো বহুত আছে না গতিকে আপুনি যে বস্তু দি পেলাই যে তেওঁ ভোট পাব যে এইটো হেৰি নহয় এইটো চাবচোন তেওঁলোকে গম পায় অসমখনৰ আটাইতকৈ ডাঙৰ বৃহৎ জনগোষ্ঠী কোন অসমীয়া জাতিটোৰ মাজত আহোম জনগোষ্ঠীটো আছিল আৰু আহোম জনগোষ্ঠীটো 30টা 35টা 40টা সিটত সিঁচৰিত হৈ আছিল ডিসাইডিং ফেক্টৰ আছিল এই 30-40টাৰ পৰা এই আহোম জনগোষ্ঠীটো যিনপিনে যায় সেইপিনে অসমীয়া জাতিটোৰ উদ্গীৰণ হৈ আহে নহলে আজি কোনটো সমষ্টিত কোনোবা এটা এনেকুৱা জনগোষ্ঠী আছে না যাৰ হাতত সমষ্টিটো সম্পূৰ্ণ অধিকাৰ আছে বুলি নাইকিয়া কৰি দিলে জনগোষ্ঠীয় কোনো এটা জনগোষ্ঠী কোনো এটা সমষ্টিৰ ওপৰত আজি অধিকাৰ নাই কোনোবাই বিচাৰিব পাৰে ক'ৰবাত টি গাৰ্ডেনৰ দুটাক দিব আহোমৰ দুটাক দিব কিন্তু জনগোষ্ঠীয় ভিত্তিত কোনো আজি টিকেট দাবীদাৰ হ'ব নোৱাৰে গোটেই জনগোষ্ঠী সব ভাঙি চুৰমাৰ কৰিলে আহোম কি হিন্দুত আছিলে আহোম কমিউনিটিটোক দুৰ্বল কৰাৰ কাৰণ কি উদ্দেশ্য কি যে তেওঁলোকক দুৰ্বল কৰি দিলে কোনো আজি তেওঁলোকৰ হাতত মানে যিটো পলিটিকেল হেৰি থাকিব লাগে সেই বস্তুটো নাইকিয়া কৰি দিলে আজি অসমীয়া ক'ত আছে কোনটো জনগোষ্ঠী আজি প্ৰভাৱশালী জনগোষ্ঠী আছে অসমত তাতে কোনে কৰিছে অশোক সিংহল তেনেকুৱা অশোক সিংহল আজি অসমৰ চাৰি যিকোনো সমষ্টিত খাৰা হ'ব পাৰে কিন্তু কোনো জনগোষ্ঠীৰ ওপৰত কাৰো ওপৰত অধিকাৰ নাই আৰু বহুত জনগোষ্ঠীক দেখিছোঁ বেংগলী সমাজক বেংগলী হিচাপে দি দিছে কিয় লামনি সমষ্টিটোৰ লগততো অসমীয়া এটা জনগোষ্ঠী আছিলে য'ত 30-40 ভোট আছিল সেইখিনি 30-40 ভোট টুকুৰা টুকুৰি কৰি 3 জেগাত বগাই দি পেলাই আৰু এটা সম্পূৰ্ণ বেংগলী ব্লক তাত লগাই দি সেইটো বেংগলী 90% 95% মেজৰিটি কৰি পেলাই কিয়